তো আজি আমি সাইকেল লৈ আজি বাহিৰত অকমান যাম বুলি ভাবিছো তাকে বলক ভিডিওটো আৰম্ভ কৰো আমি সাইকেল উলিয়াই লৈ এতিয়া যাবলৈ লৈছো আৰু বলক নহলে আমাৰ লগে লগে ভিডিওটো চাই যাওক বৰ্তমান আমি আহি পাই গৈছো এই বাখুন্দৰী থানৰ প্ৰৱেশদ্বাৰ তো ভিতৰলৈ সোমাই যাওঁ আৰু আমাৰ লগত আহি যাওক আৰু আমি আহি পাই গ'লো হে মেইন গেটখন আৰু এদি সোমাই যাব পাৰিম আৰু গৈছো ইয়া এটা আমি কলে যাম আৰু মন্দিৰ ওপৰলৈ যাম ন বলা নহলে আৰু উঠি আহি আছো আমি ওপৰলৈ অমৰ গৈ হেৰিয়ে পালে গৈ ওপৰ শিলৰ ওপৰত উঠি আছে ই অমৰ আৰু সৰু ভাইটিকেইজন লগ পালো ইয়াত সিহঁতে আমাক আগলৈ নি আছে দেখাই নি আছে আৰু মন্দিৰটো হ'ল এইজন আমি যাম সেয়া কৰিম ইয়াত আমি অকণ ওপৰৰ পৰা আহোঁ বলক এদিকে সেই খুৰা সৰু গুহাটো দি সোমাই যাব লাগিলে ভয় লাগিছে ধুনীয়া এটা ভিউ উঠি আহিছো জানে দেখাই দিয়া গোটেই ভিউটো সমনতে আৰু ৰ'দ আছে বানপানী হৈ আছে এফালে এখন কি কপিলে নেকি বৰপানী এই বৰপানীখন দেখাই দিয়া এখন বৰপানী পূৰা বৰপানী বাঢ়ি গৈছে আৰু এই ভাইটিকেইজন উঠি আহিব দিয়া নাই কাৰণ সৰু সেইকাৰণে তলত থাকিব দিলোঁ আমি যেনে উঠি আহিলোঁ আৰু সেইজন মেইন নামঘৰজন সেইজন আমি বহুত ওপৰত উঠি আহিলোঁ আৰু চাই যাওক ভিডিঅ'টো সম্পূৰ্ণকৈ বানপানী হৈ আছে পূৰা আৰু চাওক ভিউটো চাওক আৰু পাহাৰ ওপৰত যাব পাৰে আৰু ওপৰত যাব পাৰে মোৰ ৰখি আছে নাযাব ওপৰত আৰু যাওঁ এই মাতি আছে ভাইটিকেইটাই চিৰি কৰিব নালাগে বুলি মাতি আছে যাওঁ যাওঁ আৰু সেই ওপৰৰ পৰা নামিছোঁ আৰু ইয়াৰ নামিছোঁ ভাইটিকেইজন ৰখি আছে আৰু নামিছোঁ লাহে লাহে চাই থাকক ভিডিঅ'টো চাই থাকক ভিডিঅ'টো শেষলৈকে চাই থাকক পাহাৰৰ ওপৰত আমি দেখা পালোঁ এটা গৰৈ থান চিঅ'ভাৰ কৃষ্ণ আৰু ভাইটিকেইজন আমাক দেখাইছে খোলা আছে গিল খোলা আছে কিন্তু গিল আছে পূজাৰীজন মানে ওলাই গৈছে ন বাহিৰলৈ গৰম বেছি পাহাৰৰ ওপৰত যে ঠিক আছে শিল নিজে ওলাইছে ন
আমাৰ ভাইটিকেইজনে কৈছে নিজে নিজে ওলাইছিলে ওপৰৰ পৰা নামি আহিলোঁ আৰু সেই তলৰ পালোহি আৰু সেইকেইজন মন্দিৰকেইজন গ'লেহি আৰু চাওক সেইফালে উঠি গৈছিলোঁ আমি যিকে সৌ পাইছিলোঁ এই শিলটো উঠিছিলোঁ চাওক পূজাৰীয়ে বৰ্তমান মন্দিৰটো চাফা কৰিছে চাফ চিকুণ কৰিছে আৰু এইখনেই হ'ল বসুন্ধৰা থান এই থানখনতে বহুত ধুনীয়া মেলা হয় আৰু বহুতজন ভক্ত আহে ইয়াত সেৱা কৰিবলৈ আৰু এই ভাইটিকেইজনে আমাক ধূপ বন্তি আনি দিলে ভাইটিজনে আৰু আমি চিনি নাপাওঁ দোকান ক'ত আছে তাৰপিছত ভাইটিজনক ক'লোঁ আৰু ধূপ বন্তি আনি দিলে ভাইটিজনে এইজনে আহিলা আৰু ধূপ বন্তি দিলে আৰু এতিয়া আমি সেৱা কৰিব যাওঁ আৰু আমি সেৱা কৰিলোঁ আৰু কাকা আছে কাকাই অকণমান ক'ব মন্দিৰ মানে বুলি কয় থানখনৰ বিষয়ে আৰু সেয়া হ'ল মাই থান হয় গণেশ হয় সেয়া শিৱ হয় আৰু ওপৰত আছে ইয়াত এইটো একে জঙাল বলুৰ দিনৰ হয় ব্ৰিটিছৰ দিনৰ এই থান হয় তেতিয়াৰ পৰা মানে দৰ্শনাৰ্থী সেৱা সৎকাৰ কৰিবলৈ বহুত দূৰৰ পৰা আহি থাকে হয় আৰু তাৰ অনুপাতে প্ৰমাণো পাই আছে দেই যিকোনো ক্ষেত্ৰত আমাৰ ইয়াত তিনিদিনীয়া কাৰ্যসূচীৰে বছৰৰ মূৰত এদিন পালন কৰা হয় হয় আৰু সেই বস্তুটো তাৰ নাম হ'ল ভৈমী একাদশী হয় ভৈমী একাদশী উৎসৱটো সেই তিনিদিনীয়া কাৰ্যসূচীৰে ভক্তসকলে হয় ভক্তটো হয় সমাগম হয় বহুগুণে হয় আমাৰ ইয়াত তিনিদিনে দিনে ৰাতিয়ে নাম কীৰ্তন কীৰ্তন হয় তেওঁক পালন কৰা হয় হয় সেইটোৱে আৰু আমি সেৱা কৰি আহিলোঁ মন্দিৰত আৰু এতিয়া আমি ঘৰত যাম ঘৰত গৈ গা পা ধুই কৰি আকৌ বজাৰত যাম আৰু এতিয়া বৰ্তমান আহিলোঁ নামি চাওক বৰ্তমান নামি আহিলোঁ আৰু এতিয়া আমি ইফালে ঘৰত যাম যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিবা আজিলৈ ভিডিঅ'টো ইমানেই